নমস্কাৰ বন্ধুবান্ধৱীসকল, আপোনালোক মোৰ ইউটিউব চেনেল লেট মি লাৰ্ণলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে অসমৰ স্বাস্থ্য বিভাগত নৰ্থ লখিমপুৰৰ ফালৰ পৰা আপোনাৰ গ্ৰেড 3 নন টেকনিকেলৰ পোষ্ট ওলাইছিল। সেইটো আপোনাৰ 12 মে'ৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে। গতিকে এইটো আপোনালোকে মোবাইলতে অতি সহজে কেনেকৈ এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ মই দেখাই দিছোঁ। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকৰ মোবাইলৰ ক্ৰমটো অ'পেন কৰিব। ক্ৰমত কৰিলে সুবিধা, ক্ৰমত কৰিলে চাৰ্চ কৰিব dmi.assam.gov.in। এইটো আহি গৈছে, চাওক এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত লেটেষ্ট বুলি থাকিব। তাৰপিছত ক্লিক হেয়াৰ টু এপ্লাই অনলাইন। এইটো আপোনাৰ 12 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে। মই ক্লিক কৰি দিছোঁ। ইয়াত ক্লিক হেয়াৰ টু এপ্লাই অনলাইন ফৰ গ্ৰেড 3 নন টেকনিকেল পোষ্ট। মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনাৰ গ্ৰেড 4 যিটো নৰ্থ লখিমপুৰ পোষ্ট আছিল সেইটো কেনেকৈ এপ্লাই কৰি মই দেখাই দিছোঁ। এইটোত আপোনাৰ গ্ৰেড 3 নন টেকনিকেলটো বনোৱা নাছিলোঁ, বনাই কিনে দেখাই দিছোঁ। ইয়াত চাওক আপোনাৰ ৱেলকাম টু ক্লিক হেয়াৰ এপ্লিকেশ্যন ফৰ্ম টেপ টু ফিল এপ্লিকেশ্যন। ইয়াত ওপৰত আপোনাৰ হোম আছে, এপ্লিকেশ্যন ফৰ্ম আছে আৰু লগইন আছে। ইয়াতে আপোনাৰ এপ্লিকেশ্যন ফৰ্ম যিটো আছে সেইটোত ক্লিক কৰি দিব। ইয়াতে চাওক ইন্ট্ৰডাকশ্যনখিনি দিয়া আছে, কি কৰিব লাগিব। ইমেইল আইডি লাগিব, আপোনাৰ কণ্টেক্ট নম্বৰ লাগিব। ইয়াত চাওক ফটোগ্ৰাফ আপোনাৰ মেক্সিমাম চাইজ 35 KB আৰু ছিগনেচাৰটো আপোনাৰ 30 KB। এইখিনি ভিতৰত হ'ব লাগিব। এইখিনি ভালদৰে পঢ়ি ল'ব আৰু নেক্সট কৰি দিব। মই ইয়াৰ অফিচিয়েল ৱেবছাইটটো আপোনাৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই ল'ব। ইয়াত চাওক কলেজ নেমটো ক্লিক কৰি দিব। লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল নৰ্থ লখিমপুৰ। এটা বৰ্তমান এখন হস্পিটেলৰে পোষ্ট আছে, সেইকাৰণে এইটো ক্লিক কৰি দিব। আৰু চাওক গ্ৰেড 3 নন টেকনিকেল পোষ্টটো চিলেক্ট কৰিব লাগিব। এইটো নন টেকনিকেল। এতিয়া আপোনাৰ নেম অফ পোষ্ট এপ্লাইড ফৰ, আপুনি কি ক'ত এপ্লাই কৰিব ইয়াত ক্লিক কৰিব লাগিব। আৰু এইটো এপ্লাই কৰাৰ আগত আপোনাৰ এডভাৰ্টাইজ যিটো আছে সেইটো চাই ল'ব, কাৰণ এতিয়া আপোনাৰ গোটেইখিনি গ্ৰেজুৱেটে লাগিব, অকল ড্ৰাইভাৰটোৰ বাহিৰে বাকী গোটেইখিনি গ্ৰেজুৱেট লাগিব। ড্ৰাইভাৰটোৰ আপোনাৰ মিডিয়াম যিটো লাইচেঞ্চ লাগিব আৰু মেট্ৰিক পাছ লাগিব। গতিকে মই বৰ্তমান ড্ৰাইভাৰত এপ্লাই কৰি দেখাই দিছোঁ। আপুনি যদি গ্ৰেজুৱেট আছে গোটেইখিনি ক্লিক কৰি কিনে গোটেইখিনি এপ্লাই কৰিব পাৰিব। এডভাৰ্টাইজটো ভালদৰে চাই ল'ব আপোনালোকে। মই ইয়াৰ এটা ভিডিঅ' বনাইছিলোঁ আগত। ইয়াত চাওক এপ্লাই ফৰ ড্ৰাইভাৰ পোষ্ট। ফাৰ্ষ্ট আপোনাৰ আছে আপোনাৰ নামটো ব্লক লেটাৰত শুদ্ধকৈ লিখি দিব, আৰু ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, মাদাৰ্ছ এড্ৰেছটো দি দিব। ইয়াত জেণ্ডাৰটো দি দিব আৰু আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত দি দিব। মই এটা আপোনাক দেখাই দিছোঁ যিকোনো এটা। ইয়াত চাওক এজন 1 জানুৱাৰী, এইটো নিজে নিজে চিলেক্ট হৈ যাব। প্লেচ অফ বাৰ্থ আপোনাৰ জন্ম ডিষ্ট্ৰিক্টখন দি দিব, ইয়াত পুলিচ ষ্টেচনটো দি দিব আৰু ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰি দিব। প্ৰেজেণ্ট এড্ৰেছ বৰ্তমান ক'ত আছে আপুনি সেইটো এড্ৰেছটো দি দিব। আৰু প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি একে দিলে এই বক্সটো যি আছে ছেম এজ প্ৰেজেণ্ট এড্ৰেছ সেইটো ক্লিক কৰি দিব, নহ'লে যদি বেলেগ এড্ৰেছটো দি দিব। ইয়াত আপোনাৰ মোবাইল নাম্বাৰ বহাব, ইয়াত আপোনাৰ ফোন নাম্বাৰ আৰু ইমেইল আইডিটো বহাই দিব। এইটো আৰু চিটিজেনশ্বিপ অফ ইণ্ডিয়ান য়েছ মাৰিব। ইয়াত ইফ য়েছ হাউ বাই বাৰ্থ জন্মৰ দ্বাৰা বুলি দি দিব। ৰিলেশ্যন অফ দ্য হিন্দু মুছলিম জিঅ'ত দি দিব। আৰু আপোনাৰ PWD এইটো আপোনাৰ ফিজিকেলি এণ্ডিকেপ চাৰ্টিফিকেট আছে দিব, নাই যদি নোট কৰি দিব। কেটেগৰী আপোনাৰ যি সেইটো দি দিব, জেনেৰেল যদি EWS হয় নে নহয় সেইটো দি দিব। আৰু ইয়াত চাওক আপোনাৰ ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট আপোনাৰ কোনখন কলেজৰ পৰা পাছ কৰিছে সেইটো নামটো দি দিব আৰু পাছ চনটো দি দিব। লগতে ইয়াত চাৰ্টিফিকেটখন আপলোড দি দিব। যদি আপোনাৰ ডিগ্ৰী বা ডিপ্ল'মা চাৰ্টিফিকেট নাই তেতিয়াহ'লে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ইয়াতে কলেজ আৰু স্কুলৰ নাম দি চনটো দি কিনে এই ওপৰত ডিগ্ৰী ডিপ্ল'মাৰ তাত যদি আপোনাৰ ডিগ্ৰী নাই তেতিয়াহ'লে হাই ছেকেণ্ডাৰী বা মেট্ৰিকৰ চাৰ্টিফিকেটখন আপলোড দি দিব। ইয়াত চাওক প্ৰেজেণ্ট অকুপেশ্যন কিবা যদি আছে আপোনাৰ দি দিব, যদি নাই বা ষ্টুডেণ্ট বুলি লিখি দিব। আগতে কিবা কৰিছিল নেকি, যদি নাই আপোনাৰ ন' কৰি দিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো ইয়াত বহাই দিব। ইয়াত চাওক আপোনাৰ ফেমিলি এনুৱেল ইনকাম আপোনাৰ পৰিয়ালৰ বছৰেকীয়া ইনকাম যিটো সেইটো দি দিব। আৰু BPL কাৰ্ড হোল্ডাৰ য়েছ অৰ ন' হয় নে নহয়, BPL কাৰ্ড আছে নাই য়েছ কৰি দিব, আছে যদি নাই যদি ন'। আৰু চাওক আৰু টেম্প'ৰাৰী অফ ৰিটাৰ্ণছ পাৰ্চনেল অফ এ টেম্প'ৰাৰী ডিপাৰ্টমেণ্ট অফ দ্য গভমেণ্ট আছে। আপুনি অসম গভমেণ্টত কিবা কাম কৰিছিল নেকি, যদি য়েছ কৰি দিব, নহয় যদি ন' কৰি দিব। NC চাৰ্টিফিকেট আছেনে নাই, আছে কৰি য়েছ কৰি দিব, নাই যদি ন' কৰি দিব। আৰু আপোনাৰ পৰিয়ালত কোনোবা চৰকাৰী বা ছেমি গভমেণ্ট চাকৰি কৰা মানুহ আছে নেকি, আছে যদি য়েছ কৰি দিব, আৰু নাই যদি ন' কৰি দিলে হ'ল। যদি আছে তেতিয়াহ'লে তেখেতৰ লগত আপোনাৰ ৰিলেশ্যন কি এইটো ইয়াত বহাই দিব। আৰু চব তলত ফটোগ্ৰাফটো আপোনাৰ মেক্সিমাম 35 KB ভিতৰত ৰাখিব। হাইটটো 25 পিক্সেল টু 320 পিক্সেলৰ ভিতৰত ৰাখিব। আৰু ৱেইটটো 150 to 220। আৰু আপোনাৰ এইটো ছিগনেচাৰটো 30 KB ভিতৰত ৰাখিব। ইয়াতে আপোনাৰ পাছপৰ্ট দি দিব 8টা পৰা 12টা কেৰেক্টাৰৰ ভিতৰত, সহজ চাইড হ'ব যাতে পাহৰি নাযায়। আৰু লাষ্টত গোটেইখিনি এবাৰ প্ৰিভিউ কৰি কিনে ছাবমিট কৰি দিব।
ইয়াত চাওক এপ্লিকেশ্যন ফৰ্ম হেজ বিন ছেভ ছাকচেছফুল, মোৰ এপ্লিকেশ্যন ফৰ্ম ছাকচেছ হৈ গৈছে। ইয়াত এপ্লিকেশ্যন প্ৰিণ্ট যিটো আছে সেইটো ক্লিক কৰি দিব, এপ্লিকেশ্যন প্ৰিণ্ট কৰি ল'ব পাৰিব। ইয়াতে যিটো PDF অপশ্যন আছে সেইটো ক্লিক কৰি দিব, ছেভ কৰি দিব, নাম এটা দি কিনে বুলি দিছোঁ, এইটো ডান, ছেভ হৈ গ'ল। গতিকে এইখিনিয়ে আছিল ভিডিঅ'টো। যদি সকলোৱে গম পাই শ্বেয়াৰ কৰি দিব, আৰু ভাল লাগে যদি লাইক কৰিব, আৰু মোৰ চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে বেল আইকনটো দবাই দিয়ক। ধন্যবাদ।